এইখনেই হৈছে মস্ত থালিখন চাই লওক প্ৰথমে এইখন থালি এইখন চেলেঞ্জ থালি নহয় জানো হয় কিমান এইখন প্ৰাইচটো কিমান वेलकम बैक टू अनदर भिडिओ ऑफ जैज ब्लॉग आको एटा भिडिओ লৈ আপোনালোকৰ মাজত আজি আসলে যোৰহাটত এখন পোন প্ৰথমবাৰৰ বাবে চ্যালেঞ্জ থালি ইন্ট্ৰোডিউস কৰিছে এই ৰেষ্টুৰেণ্টখনত মই আপোনালোকক দেখুৱাম গুটেখিনি কম প্ৰথমে আপোনালোকে ফেসবুকত চাই আছে যদি ওপৰত ফলো বাটনটো আছে আপোনালোকে ফলো কৰি লওক আৰু গুটে চ্যালেঞ্জটো মই একসেপ্ট কৰিছো আৰু আপোনালোকক দেখুৱামু খাই পেলে যে যিখন থালি আছে এখনৰ মানে যিখন তেওঁলোকে থালিখন দিছে তার 350 হয় প্ৰাইসটো যদি আপুনি 10 মিনিটৰ ভিতৰত এখন খতম কৰিব পাৰে তেতিয়াহলে এই থালিখন ফ্ৰী হ'ব লগতে তেওঁলোকে উইনিং হিচাপে 500 रुपीजৰ এটা কুপন তেওঁলোকে মানে দিব ইয়াতে আৰু যত 500ত আপুনি 30 ডেজৰ ভিতৰত যি বস্তু খাই ইয়াত ফ্ৰী হ'ব সো আজি এই চ্যালেঞ্জটো একসেপ্ট কৰিছো আৰু মই দেখুৱাইছো আপোনালোকক চাওক এইখনেই হৈছে এই কাউলিন বুলি ৰেষ্টুৰেণ্ট তিতাবৰত আছে আৰু মই এতিয়া আপোনালোকক দৌৰি পেলে দেখুৱাই দিম ইয়াত সোমাই পেলে সো এইখনেই হৈছে কাউলিন ৰেষ্টুৰেণ্ট আৰু আমি এতিয়া এনেকৈ কৰি ভিতৰলৈ সোমাই গৈছো এইখনৰ থালি ৰেডি মানে যিখন চ্যালেঞ্জ থালি আছে সেইখন ৰেডি আৰু এই চাওক দাদা আছে আৰু এইখনেই হৈছে মস্ত থালিখন চাই লওক প্ৰথমে এইখন থালি এইখন চ্যালেঞ্জ থালি নহয় জানো হয় কিমান এইখন প্ৰাইচটো কিমান 350 যদি পাৰে কোনোবাই তেতিয়া 10 মিনিটত পাৰিলে আপোনাৰ ফ্ৰী আৰু 500 रुपीजৰ মানে কুপনটো তেওঁলোকে ইয়াত দিব মানে যি খাব পাৰে হয় না চাই লওক ব্যাগুম থালি এখন ডাঙৰ থালি আৰু এই থালিখনৰ এতিয়া আপোনালোকে আমি খাই দেখুৱাম মানে দুজন আছো একেতেও আছে একেতেও চ্যালেঞ্জ নম্বৰ 2 মানে 2 নম্বৰত একেতে চ্যালেঞ্জ একসেপ্ট কৰিছে আৰু মইও একসেপ্ট কৰিছো এই প্ৰথম মানে মই এই গুটেই থালিখন সাম 10 মিনিটৰ ভিতৰত কমপ্লিট কৰিব পাৰিনি আৰু মেইন ওনাৰ মানে সাগিতা ইয়াতে আছে সাগিতা দেই নমস্কাৰ দেই নমস্কাৰ আপুনি এই বস্তু ইন্ট্ৰোডিউস কৰিছে ভাল লাগিছে মানে পোন প্ৰথমবাৰৰ বাবে যোৰহাটত এনেকুৱা ধৰণে চ্যালেঞ্জ থালি মানে এনেকুৱা ইন্ট্ৰোডিউস কৰিছে কি ধৰণৰ বস্তু আছে অকমান ক'ব পাৰিব নেকি অকমান দেখাই দিছো থালিখন কি এই থালিখন এতিয়া মানে আমি প্ৰথমে সাগিতা সুধিছোঁ কি ধৰণৰ বস্তু এই থালিখনত আছে আৰু গোটেইখিনি ক'ব তেওঁ প্ৰথমে আমি দেখুৱাম মানে ইয়াত কি আছে চাওক ইয়াত প্ৰথমে থালিখন চাই লওক এইখন ভয়ংকৰ থালি এখন আৰু এই থালিখনৰ প্ৰথম নাম কি আছে কওক প্ৰথম আছে এখন চিকেন 65 ইয়াত কিমান পিচ আছে ইয়াত 2 পিচ আছে তাৰ আপোনাৰ এটা গোলাপ জামুন সুইট ডিছ এটা আছে আচ্ছা তন্দুৰী লেগ পিচ তাৰপিছত এইটো হৈছে আপোনাৰ পনীৰ বাটাৰ মছলা তাৰপিছত চিকেন মছলা তাৰপিছত ডাল তড়কা তাৰপিছত জিৰা ৰাইচ তাৰপিছত বিৰিয়ানী উইথ 2 পিচ এগ হয় তাৰপিছত চিকেন পোলাও লাষ্টত আছে আপোনাৰ লাছিও আছে আৰু আপোনাৰ বাটাৰ নান আৰু তাৰপিছত পাপৰ এখনো আছে চাটনি এটা আছে জ্বলা স্পাইচি হয় স্পাইচি নিশ্চয় লাগে ন সেইকাৰণে আমি এটা দি দিছোঁ এইটো আছে মানে আপুনি এই থালিখন মানে আপুনি দেখিছে এতিয়া আপোনালোকে ভিডিঅ' ধৰিব পাৰিছে নাই কিন্তু এইখন মই আপোনাক কৈছোঁ এইখন মিনিট 10 মিনিটছত মানে পাৰিম নে নোৱাৰিম নাজানো কিন্তু তথাপি চ্যালেঞ্জটো একসেপ্ট কৰিছোঁ আৰু আপোনালোকে যদি এই থালিখন মানে যদি আহি পেলাই খাব বিচাৰে আৰু এটা ডাঙৰ কাৰণ এটা আছে যদি এইখন চ্যালেঞ্জ নলয়ও আপোনালোকে ফেমিলি মানুহ আহি পেলাই ধুনীয়াকৈ এই থালিখন এনজয় কৰিব পাৰিব টাইমাৰটো ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া চাওক টাইমাৰটো মই এতিয়া ষ্টাৰ্ট বাটন দি দিছোঁ 10 মিনিট ষ্টাৰ্ট হৈ গ'ল এতিয়া মানে কি খাব এতিয়া কোনটো ষ্টাৰ্ট কৰিব চাওক গোটেইখিনি আছে এতিয়া মানে পোন প্ৰথমবাৰৰ বাবে মই মানে লৈছোঁ প্ৰথমে মানে এই নামটো লৈ লৈছোঁ মানে খতম কৰিব লাগিব তাৰ লগতে আৰু কি ল'ম মানে এই আপোনাৰ কাৰী বা এনেকুৱা যি আছে এইটো মই প্ৰথমে লৈ লৈছোঁ আৰু প্ৰথমে এয়া চাওক এইটো আছে অকণমান লৈ ল'ব লাগিব তেতিয়া মানে আপুনি শেষ কৰিবলৈ মানে টাইম নাই টাইম গৈ আছে মানে পটাপট খাব লাগিব এয়া চাওক ধৰক পটাপট খাব লাগিব একেবাৰে ধৰি দিছে মই মানে এতিয়া পটাপট খাওঁ আৰু চশমা খুলি ল'ব লাগিব নহ'লে নহ'ব তাৰপিছত এয়া মানে এই ধৰণে খালে কিন্তু এইখন থালি 10 মিনিটত কেতিয়াও শেষ নহয় মই তথাপিও খাবলৈ চেষ্টা কৰিছোঁ চুবাবলগীয়া হৈছে মানে টেষ্টটো কিন্তু আল্টিমেট টেষ্ট লাগিছে কিন্তু মই এইটো আপোনাক ক'ম মানে অন্য যি নকওক মানে টেষ্টটো কিন্তু আল্টিমেট লাগে এইটো টেষ্ট কৰিলে ইয়াৰ পিছত মই অকণমান পোলাও অকণমান লৈ পেলাই চাই লওঁ সেইটো টেষ্টটো মই আপোনাক দেখুৱাই দিম কেনেকুৱা লাগে আমাৰ মানে একেটা আছে এইটো চিকেন পোলাও নহয় জানো এইটো চিকেন পোলাও মানে
ইয়াত মানে কাজু দিছে তেওঁলোকে মানে কাজু হেৰি খিচমিচ মানে এনেকুৱা কৰি পেলাই মানে গোটেই হেৰি আছে চিকেনো আছে তাৰ মাজত মানে টেষ্ট মানে খুব ধুনীয়া লাগিছে কিন্তু হাৰু যিকো একো নাই কিন্তু মই খাই পেলাই উঠি আহিছোঁ সময় গৈ আছে তথাপি মই উঠি আহিছোঁ কিন্তু এটা কথা কৈছোঁ চাগিটা কিন্তু বেষ্ট লাগিছে মানে আল্টিমেট লাগিছে মানে মই এতিয়ালৈকে যিটো টেষ্ট কৰিলোঁ আল্টিমেট লাগিছে এতিয়া মই তথাপিও টাইম গৈ আছে 3 মিনিট হৈ গ'ল এতিয়া মানে বাকীটো মই কমপ্লিট কৰিব লাগিব এখেতক ধৰিবলৈ দিছোঁ বাকী চাওঁ ইয়াত কি আছে ইয়াত মানে এইটো কি হয় বিৰিয়ানী হয় এইটো বিৰিয়ানী হয় আচ্ছা এইটো বিৰিয়ানী টেষ্টটো কৰি পেলাই চাই লওঁ কেনেকুৱা লাগে বিৰিয়ানীটো অকণমান উলিয়াই পেলাই চাই লৈছোঁ ইয়াতো আছে মানে বাপৰে এইটো মানে এইটো কমতি নহয় হাৰিলোঁ বুলি মই জানো আৰু তথাপিও মানে কিন্তু টেষ্টটো মানে মই আপোনালোকক এটা এটাকৈ কৰি দেখুৱাইছোঁ চেলেঞ্জ ল'ব পাৰে ফেমিলি মানুহ যদি আপোনালোকে আহে কিন্তু মানে এই গোটেই থালিখন লৈ পেলাই আৰামছে ধুনীয়াকৈ তেওঁলোকে খাব পাৰিব মানে ইয়াৰ পিছত আছে তেওঁলোকৰ আৰু এটা বস্তু মই আপোনাক কৈ আছোঁ আৰু এটা বস্তু সেইটো হৈছে জিৰা ৰাইচ নহয় জানো জিৰা ৰাইচ হয় এইটো ইণ্ট্ৰডিউচ কৰোৱাই দিছোঁ এইটো কেনেকুৱা লাগিছে সেইটো কম ডাল ফ্ৰাইটো লৈ খাওক জিৰা ৰাইচটো ভাল লাগিব কম্বিনেশ্যনটো হয় ডাল ফ্ৰাই আৰু জিৰা ৰাইচটো আচ্ছা ডাল ফ্ৰাই আৰু জিৰা ৰাইচটোৰ লগত অকণমান ভাল লাগিব এইটো কৈ দিছে তেখেতে আমি অকণমান তেনেকেই কৰি পেলাই চাইছোঁ এইটো আপোনাৰ ডাল ফ্ৰাই কিন্তু মস্ত লাগিছে কিন্তু দেই ফেণ্টাষ্টিক টেষ্ট মানে মই অকল জুতি লৈ আছোঁ মানে বস্তুবিলাকৰ জুতি লৈছোঁ হাৰিছোঁ 5 মিনিটছ পাৰ হৈ গৈছে তথাপিও ইয়াৰ পিছত কি আছে সেইটো মই চাম এতিয়া ইয়াৰ পিছত আছে আপোনাৰ ধৰক এইটো কি হয় এইটো হৈছে পনীৰ বাটাৰ মছলা অকণমান ইয়াৰ লগতে টেষ্ট কৰি চাই লওক কেনেকুৱা লাগে নান অকণমানকৈ পনীৰ বাটাৰ মছলাটো খাই চাওক হয় নান আছেই নান কৰিব পৰা নাই অকণমান এনেকেই ঢালি লৈছোঁ অকণমান চাওঁ কেনেকুৱা লাগে এইটো ভাল লাগিছে অলপ চুইটছ আছে নেকি হয় অলপ চুইটছৰ অলপ মানে বাটাৰ মছলাটো অকণমান টেংগি আৰু চুইটনেছটো দি দিছে ভাল লাগিছে এইটো এটা বেলেগ টেষ্টটো ভাল লাগিছে আৰু অকণমান খাই লওঁ থালিখন এনেকুৱাকৈ আমি মানে ভাবিছোঁ যে প্ৰতিটো বস্তুতে অকণ বেলেগ টেষ্ট আহক মানে একেটা টেষ্ট হ'লে ভাল লাগিব সেইকাৰণে প্ৰতিটো বলত অকণ বেলেগ এটা ফ্লেভাৰ লয় হয় সেইটো মানে প্ৰতিটো বলতে বেলেগ ফ্লেভাৰ আৰু মই ফ্লেভাৰ টেষ্ট কৰি আছোঁ 6 মিনিট পাৰ হৈ গ'ল সম্পূৰ্ণ কেতিয়াও নহয় এইটো মই জানো আৰু ইয়াত আছে আৰু এটা বস্তু আছে লাচি আছে লাচিটো টেষ্ট কৰি লওক ইয়াত লাচি নহয় জানো লাচি হয় আচ্ছা লাচিটো অকণমান টেষ্ট কৰি চাই লওক কেনেকুৱা লাগে মজা টেষ্ট এইটো ভাল লাগিছে দেই 10 মিনিটছ হ'বলৈ হৈছে আপোনালোকক খালি এটাই কথা ক'ম চেলেঞ্জ বাৰু মই হাৰিলোঁ কিন্তু আপোনালোকে কিন্তু ইয়ালৈ আহি পেলাই খুব ধুনীয়া সোৱাদ পাব ভাল পাব আৰু ৰিয়েলিয়ে তেওঁ যিখিনি ইয়াত ফ্লেভাৰৰ সৈতে যিখিনি তেওঁ এই থালিখন ইণ্ট্ৰডিউচ কৰিছে মস্তি থালি মানে মজা থালি আৰু প্ৰাইচটো তেওঁলোকে 350 ৰাখিছে য'ত নেকি কোনোবাই যদি চেলেঞ্জো ল'ব বিচাৰে তেওঁ চেলেঞ্জত যদি জিকি যায় 350টো দিব নালাগে প্লাছ 500 ৰুপিজৰ তেওঁলোকে এটা কুপন দিব য'ত নেকি মানে 1 মান্থৰ ভিতৰত আপোনালোকে 500টো মানে ইয়াত ৰিভিল কৰিব পাৰে চ' এতিয়া আমাৰ চাই লওক কাউণ্টডাউন চাই লওক আৰু কাউণ্টডাউনটো চাই লওক আৰু এইটো হাৰিছোঁ তথাপিও লাষ্ট বাইটটো কৰি পেলাই চাই লৈছোঁ আৰু 10 মিনিটছ পূৰা হৈ যাব এতিয়া 10 মিনিটছ পাৰ হৈ গ'ল তো এতিয়া আমি বিদায় জনাইছোঁ বহুত ভাল লাগিলে খাই পেলাই আৰু আপোনালোকক কওঁ যে এই কাউলিন যিখন ৰেষ্টুৰেণ্ট তিতাবৰত আছে আপোনালোকে আহিব ইয়ালৈ আৰু চাগেদা আপোনাকো বহুত ধন্যবাদ আপোনালোকে এনেকুৱা নতুন ধৰণৰ মানে বস্তু যাতে ইণ্ট্ৰডিউচ কৰি থাকিব লাগে মানে আৰু আপুনি যে কৰিছে খুব ভাল লাগিছে ধন্যবাদ আৰু কিবা ক'ব নি আহক চবকে কৈছে আহক ট্ৰাই কৰি চাওক চেলেঞ্জটো একচেপ্ট কৰক নকৰক আপোনালোকৰ কথা টেষ্ট কৰি চাওক কি আমাৰ এই থালিখন হয় ফেমিলিৰ লগত আহক ট্ৰাই কৰক কাৰণ কিতাপ যোৱাটো বহুত কিতাপ আছে এইটো এটা অকণ জাৰি আহক কিতাপ নাই একচুৱেলি ভালো লাগে মানে এনেকৈ আপুনি ট্ৰেভেল কৰিও আহিব পাৰিব আৰু ইয়াত তেওঁলোকৰ মই নম্বৰটো দি দিছোঁ সেইটো কাৰণে ডিছক্ৰিপশ্যনত আপোনালোকে তাৰ পৰা ফোনো কৰি গোটেই ডিটেইলছ ল'ব পাৰিব চ' চাৰিটা বহুত ভাল লাগিলে থেংক ইউ ভেৰি মাছ এতিয়া আমি বাই বাই জনাইছোঁ আনটি ভিডিঅ'ত আপোনালোক নিশ্চয় লগ পাম তেতিয়ালৈকে বাই বাই